নমস্কাৰ, আপুনি বাৰু মাটিৰ হিচাপ কেনেকৈ কৰে জানেনে? আহক বুজি লওঁ পুৰণা হিচাপ মতে মাটিৰ জোখমাপ কেনেদৰে কৰা হয়। সাধাৰণতে 146 স্কুৱেৰ ফুটক আমি এক লেচা বুলি কওঁ। আকৌ 20 লেচাক আমি এক কঠা বুলি কওঁ। অৰ্থাৎ এক লেচা মানে 146 স্কুৱেৰ ফুট ইনটু 20 তেতিয়া 2880 স্কুৱেৰ ফুট মানে এক কঠা। আকৌ আমি 5 কঠা মানে 1 বিঘা বুলি কওঁ। মানে এক কঠাক অৰ্থাৎ 2880 স্কুৱেৰ ফুটক 5 গুণ কৰিলে আমি 14400 স্কুৱেৰ ফুট মানে 1 বিঘা পাওঁ। মানে 1 বিঘা মানে হ'ল 14400 স্কুৱেৰ ফিট। আকৌ 4 বিঘা লগ হৈ 1 পুৰা বুলি কয়। অৰ্থাৎ 14400 ইনটু 4 সমান 57600 স্কুৱেৰ ফুটক আমি 1 পুৰা বুলি কওঁ। মানে 4 বিঘা লগ হৈ 1 পুৰা বুলি কয়। আৰু যদি একৰ হিচাপত উলিয়াও তেন্তে 3 বিঘা আঢ়ৈ লেচা মানে হ'ল 1 একৰ। মানে 43560 স্কুৱেৰ ফুটক আমি 1 একৰ বুলি কওঁ। এনেকুৱা বস্তু জানিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। থেংক ইউ।